আমি ওদালগুৰি জিলা কোচ ৰাজবংশী সন্মিলনীৰ মূল সমিতি মহিলা সমিতি আৰু ওৰাং আঞ্চলিক সন্মিলনীৰ মূল আৰু মহিলা সমিতি আমি সকলোৱে যৌথভাৱে আজি প্ৰায় আমাৰ এমাহ আমাৰ যি প্ৰস্তুতি এই এমাহ প্ৰস্তুতিত আজি আমি এইখন দিবলৈ আমি সক্ষম হৈছোঁ আৰু আমাৰ ওদালগুৰি জিলাৰ সন্মিলনীৰ যি অন্তৰ্গত আমাৰ বিভিন্ন আঞ্চলিক আছে আৰু আঞ্চলিকৰ অন্তৰ্গত বিভিন্ন আমাৰ গাঁও সমিতি বা আমাৰ গাঁওসমূহ আছে জ্ঞাতিসকলে এই অনুষ্ঠানত আজি এই সাফল্যমণ্ডিত কৰা সম্পূৰ্ণ তেওঁলোকৰ ক্ৰেডিট তেওঁলোকে আজি সহায় সহযোগ নকৰাহেঁতেন আমি এইখিনি কৰিব নোৱাৰিলোহেঁতেন আমাৰ জ্ঞাতিসকলে যথেষ্ট আমাক দান বৰঙণি দি আজি এই অনুষ্ঠানটো আমাক সাফল্যমণ্ডিত কৰাত এটা সহায় কৰিছে লগতে আজি আপোনালোকে যি আমাৰ 1000জনী নৃত্যশিল্পীৰ যি কোচা নৃত্য দেখা পালে সেয়া সম্পূৰ্ণ স্বতঃস্ফূৰ্ত তেওঁলোকৰ মানে কি তেওঁলোকৰ এয়া প্ৰতিভা আৰু তেওঁলোকে আজি এই প্ৰতিভাটো দেখুৱাই আমি যে এটা অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত জনগোষ্ঠী আছোঁ আৰু এই জনগোষ্ঠীৰ যাতে আমাৰ স্বকীয় প্ৰতিভা আছে স্বকীয় আমাৰ সংস্কৃতি আছে আৰু অন্যান্য জনগোষ্ঠীৰ দৰে যাতে আমিও যাতে সমমৰ্যাদাৰে আমি যাতে এই BTCত হওক বা আমাৰ অসমত যাতে বাস কৰি থাকিব পাৰোঁ তাৰ আজি ব্যৱস্থাপনাৰে আজি আমাৰ চিলাই দিৱসৰ প্ৰস্তুতি আচলতে জনজাতিকৰণ হ'ল কি অসমৰ মুখ্যমন্ত্ৰী যদিও কোৱা হয় যে জনপ্ৰিয় মুখ্যমন্ত্ৰী বা বিজেপি দলে ইতিমধ্যে আমাৰ বিভিন্ন ধৰণৰ যি প্ৰতাৰণা কৰি আছে সেয়ালৈ আমি এটা কথাই সকীয়াই দিব বিচাৰোঁ আজি মঞ্চৰ পৰাই যদিও আমি 516তম যি আমাৰ এই চিলাই দিৱসখন আমি চিলাইৰ জন্ম জয়ন্তী উদযাপন কৰিছোঁ কিন্তু এই চিলাই দিৱসলৈ আমি এটা বস্তু সংগতি দেখিছোঁ আজি আমি ইয়াৰ পৰা সমগ্ৰ অসমৰ যি আমাৰ ৰাইজ বা আমাৰ অসমৰ মুখ্যমন্ত্ৰী আৰু দিল্লীৰ যি আমাৰ প্ৰধানমন্ত্ৰী আমি তেখেতসকলক আমি এটা মেছেজ দিব বিচাৰিছোঁ 2026 চনৰ আগত যদি আপোনালোকে যদি আমাৰ জনজাতি যদি কৰি নিদিয়ে বা আমাৰ আইডিয়াটিক যোগে যদি আমাৰ জনজাতিকৰণ কৰি নিদিয়ে তেতিয়াহ'লে আজি এই মেছেজৰ যোগেৰে আমি 2026 চনৰ যি বিধানসভা ইলেকশ্যন আহিছে আমি যেনেকৈ কংগ্ৰেছৰ পৰা বিজেপি দলটোক আমি আদৰি লৈছিলোঁ ঠিক একেদৰে বিজেপি দলটোক পুনৰ আমি ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিবৰ কাৰণে আমি সাজু আছোঁ এই মেছেজটোৱে আমি আজি চৰকাৰক দিবৰ কাৰণে এই চিলাই দিৱসৰ পৰা বাৰ্তা দিছোঁ আচলতে আপোনালোকে যিটো মিডিয়া দেখা পাইছে যে ৰণোজ পেগুৰ যি প্ৰতিবেদন আমাৰ 29 তাৰিখে দাখিল কৰিছে সেয়া কিন্তু আমাৰ প্ৰকৃত আমাৰ কোচ সংগঠন যিসকল নেতা তেওঁলোক কৰা নাই আচলতে বিজেপি কিছু তেওঁলোকৰ কি ক'ম আৰু বিজেপি নিজস্ব সংগঠনে আচলতে এই বস্তু কৰি পেলাই আমাক গাখীৰ খুৱাই গাখীৰ দালি আচলতে এইখিনি আমাক এটা মিছা এটা ভুৱা প্ৰচাৰ কৰাৰ কাৰণে চেষ্টা কৰিছে আৰু বিজেপি বাবা লোৱাৰ কাৰণে চেষ্টা কৰিছে কিন্তু আমি এতিয়া 6 জনগোষ্ঠীৰ সম্পূৰ্ণ নেতৃত্ব আমি এটা সজাগ হৈছোঁ বা আমি ইতিমধ্যে আমাৰ বৈঠক হৈছে যে আমি এটাই কথা কৈছোঁ যে 2026 চনটোৱে আমাৰ লাষ্ট টাৰ্গেট 516 সংখ্যক চিলাই দিৱসত আমি যিখন আজি কলামণি দাস সমন্বয় ক্ষেত্ৰত মুক্তিযোদ্ধাৰো আমি নিশ্চয় ফলৱতী হৈছোঁ বুলি মই নিজে বুক ডাঠি কৰি ক'ব পাৰিছোঁ আজি আমাৰ দ্বিতীয় কাৰ্যসূচী আছিল এই কাৰ্যসূচীত প্ৰায় ইয়াতে 1000 নাচনীয়ে নৃত্য প্ৰদৰ্শন কৰিছে আৰু 10,000 ইয়াতে আমাৰ জনসমাগম হৈছে সেয়েহে আমি নিশ্চয় সুখী হৈছোঁ আজি এই ওৰাং বগৰীবাৰী গাঁৱত এই চিলাই দিৱস পাতিছোঁ আমাক বিভিন্ন অঞ্চলৰ পৰা ব্যক্তি আহি আমাক ইয়াত সহায় কৰিছে আমি সেয়েহে ওদালগুৰি জিলা কোচ ৰাজবংশী সন্মিলনী আৰু সদৌ অসম কোচ ৰাজবংশী সন্মিলনী ব্যক্তিসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে ওদালগুৰি বিভিন্ন আঞ্চলিকৰ পৰা অহা কোচ ৰাজবংশী সন্মিলনী ব্যক্তিসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক নিউজ লাইভকো আমি আজি ইয়াত আহি আমাৰ নিউজ প্ৰচাৰ কৰাৰ কাৰণে উপস্থিত হোৱাত আমি নিশ্চয় আনন্দিত হৈছোঁ আমাৰ ইয়াত কেইবাটা পৰ্যায়ৰ আমাৰ প্ৰদৰ্শনীমূলক আছিল আমাৰ ইয়াতে কীৰ্তন নামঘৰৰ পৰ্যায়ৰ আমি কীৰ্তন পাঠ কৰিছোঁ আৰু বহুত খাদ্য বিভাগতো আমাৰ ইয়াত ভালকৈ ৰাইজক খুৱাব পাৰিম বুলি আশাবাদী আমি নিশ্চয় ইয়াত ফলৱতী হৈছোঁ বুলি আমি আশা কৰিব পাৰোঁ আমাৰ নৃত্য পৰিৱেশন কৰিছে আমাৰ বাবুৰুসকলে আমি সেইটোতে আমাৰ বহুত আনন্দিত হৈছোঁ আৰু আমি নিজকে এই অধিৱেশনখন ফলৱতী হৈছোঁ বুলি মই ঘোষণা কৰিছোঁ হয় আজি মই অসম চৰকাৰক আৰু চেণ্ট্ৰেল চৰকাৰক মই আজি এই অধিৱেশন জৰিয়তে ক'ব বিচাৰিছোঁ যাতে আমাক কোচ জনগোষ্ঠীসকলক অতি সোনকালে জনজাতি দিয়ে যদিহে আমাক জনজাতি নিদিয়ে আগন্তুক নিৰ্বাচনৰ সময়ত ইয়াত আমি অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰক ইয়াক আমি প্ৰতিবাদ দাঙি ধৰিম আৰু বৃহত্তম আন্দোলন কৰি আমি তেওঁলোকক সকীয়াই দিবলৈ বিচাৰিম